এফালে বান্ধাকবি এফালে ব্ৰকলি Very tasty. Hello. Good morning everyone. আৰু এতিয়া বাজিছে 5:50 বাজিছে থাকে আৰু মোৰ বা আহি আছে ট্ৰেইনত আহি আছে আহি পাবহি আৰু চিলাপথাৰ মায়ে ল'ব গৈছে আৰু মই নাই যোৱা কাৰণ ইমান ঠাণ্ডাত আৰু মোৰ যাব মন নাই একদম এতিয়া মই উঠি পেলাই এনে আৰু তাই আহিব যেতিয়া এনে ৰেডি হৈ থাকো ওয়েলকাম জনাবলৈ উঠো আৰু নহলেতো ইমান সোনকালে মই নুঠো ঠাণ্ডা দিনত স্পেশালি তো আজি গোটেই ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈ তাই যেহেতু আহি আছে আৰু তাইৰ ৰুমটো বহুত দিন ইউজ হৈ থকা নাই সেইকাৰণে ভাবিছোঁ যোৱাকালি মই বেডশ্বীটটো ধুই থৈ দিছিলোঁ আৰু আজি ভাবিছোঁ তাই অহা আগত বেডশ্বীটটো পাৰি থৈ দিওঁ আৰু ৰুমটো অলপ ঠিক ঠাক কৰি দিওঁ আহি পালেহি আৰু আহি পায়ে ফ্ৰেছ আপ হৈ ব্ৰেকফাষ্ট বনোৱাত লাগি গ'ল কাৰণ চবে তাইৰ খানা বনোৱা মিছ কৰি আছিলোঁ আমি কাৰণ তাইকে লগাই দিছোঁ এয়া ঘৰৰ মানে জোনাইৰ ঘৰৰ জলফাই আৰু জলফাইৰ ছিজন এতিয়া সেইকাৰণে জলফাই আচাৰ বনাব লৈছোঁ আজি মেলিছোঁ আৰু এয়াও ঘৰৰে বগৰী তো বগৰী আৰু জলফাই আচাৰ এবাৰ হ'ব আৰু ব্ৰেকফাষ্ট হৈ গ'ল মায়ে লুচি বনালে আৰু মই ভাজি এতিয়া খাওঁ মই নিজে বনাই খাই আছোঁ আহি পায় নিজে বনাইছে আৰু এতিয়া আমি খাই লওঁ এফালে গাহৰি মাংস বইল কৰি আছোঁ আৰু এতিয়া সৰু আলু মই বহুত দিন নাই খোৱা আৰু আমাৰ ফালৰ সৰু আলুবোৰৰ টেষ্টে বেলেগ চ' এইটো এতিয়া মই কাটিম এতিয়া আমি বাৰীৰ পৰা শাক ছিঙিবলৈ যাওঁ শাক নহয় পাচলি বান্ধিলে চা ক কিমান টান হৈ গ'ল তোৰ পিছফালে আছে দেখোন কবি সেইকেইটা চা বিন দেখিছোঁ মোৰ কোমলীয়াকেইটা খাই বেছি ভাল লাগে চব কোমলীয়াই ক'ব গ'লে সেইটোত চাই ইমান থোপাকে লাগিছে এইডোখৰ বইল কৰি আমাৰ বিন এইটো ছিজনৰ একদম ওৱান অফ আৱাৰ ফেভৰেট পাচলি ইয়াত ঢেৰ আছে বস্তু বাই ইয়াৰকেইটা বুঢ়া হৈ যাব আৰু ইমানে ইয়াততো কোমলীয়াও আছে এফালে গোটেই আমাৰ ফ্ৰেছ বিন ইয়াতে বান্ধাকবি এফালে ব্ৰকলি আমি খাই ভেষে হ'ব আৰু বান্ধাকবি আমাৰ টেৰেছত ৰোৱাবিলাক চব ছাইডত ৰোৱাবিলাক খতমেই হ'ল আৰু ফুলকবি শেষ হ'ল বান্ধাকবি এইকেইটা আৰু এইকেইটা জলকীয়া হ'ব এইটোৱে অলপ খাম আৰু লফাও কৰ কবিটো চাওঁ ইয়াৰ কবিটো হৈছে আৰু টান হ'ল আৰু ছিঙিম মই কালি ছিঙিম আৰু আজি নিছিঙো লফা কৰ আমাৰ ধনিয়া খতম হ'ল আৰু ধনিয়া সেইটো চা ধনিয়া তাত আছিল জানো নহয় ছিং লফাও কেইটা আমি বইল খাম চ' পালেঙো লৈ লৈছোঁ অলপ পালেং এইটো মানে ইয়াত আমি বহুত শেষে কৰিলোঁ খাই আমাৰ আগতীয়াকৈ মই
সেই তেতিয়া যেতিয়া আছিলোঁ তেতিয়াতো লাই শাক আছিল। লাই শাক আছিল, লাই শাকৰ পিছত এতিয়া পালেং ৰুলোঁ, পালেঙো এতিয়া শেষ হ'ব আৰু। ইয়াতে আলু ফ্ৰাই হৈ আছে, ফুল আলু, আৰু ইয়াতে ভেজেছ বইল এতিয়া বনাম আৰু ইয়াতে বনাব এতিয়া পৰ্ক উইদাউট অইল নে উইথ অইল? উইদাউট অইল বনাম আজি। মাংসৰ পৰা অলপ অলপ তেল ওলাইছে আৰু এয়া আমি বেছিভাগ এনেকৈ তেল নিদিয়াকৈ বনাই খাওঁ গাহৰি মাংস, কাৰণ এনেই অলৰেডি গাহৰি মাংস বহুত তেল থাকেই। একচুৱেলি অলপ এনেকৈ উলিয়াই পিঁয়াজটো মাজত থৈ দিব লাগে, মই পাহৰি থাকিলোঁ, এতিয়া মিলাই দিছোঁ আৰু। এতিয়া জলকীয়া লগাম, আমি বহুত জ্বলাকৈ খাব মন গৈছে সেইকাৰণে ধেৰ জলকীয়া লগাম ভাবিছোঁ, আৰু টমেট'ছ সৰু আছিলে বিলাহীবোৰ সেইকাৰণে কাটি দিয়া নাই আৰু চব লগতে লগাই দিছোঁ আৰু আদা নহৰু পেষ্ট, কিমান বেয়া পেষ্ট বনাইছে তাই। খাবলৈ টেষ্টি লাগিছে ন? যাই বইল হৈ গ'ল, এতিয়া মই উলিয়াই লওঁ আৰু এইখিনি। কি ধুনীয়া হৈছে আৰু কি ধুনীয়া স্মেল কৰিছে। এতিয়া অলপ গুড়ি জলকীয়াও লগাই দিওঁ, চিষ্টাৰ ঘৰতে খুন্দা গুড়ি জলকীয়া। আজিৰ পৰা মানে আমি জ্বলাকৈ খাম, বহুত দিন জ্বলা খোৱা নাই মই। পানী নলগাও নাই, নাই পানী নিদিওঁ। তাৰপিছত অকল এটা বস্তু দিব আছে, সেইটো দি এইটো হৈ যাব আৰু। এতিয়া মষ্ট স্পেচিয়েল বস্তু লগাওঁ, সেইটো হৈছে বাম্বু শ্বুট। পৰ্ক, চেলাড, সৰু আলু ফ্ৰাই, আৰু লাষ্টৰ মানে বইল ভেজিছ, আৰু ইয়াত কি আছিল, ইয়াত ৰাতিপুৱাৰ ভাজি অলপ। একচুৱেলি মায়ে আজি মানে নিৰামিষ খায়, চ' মায়ে মানে এই ভাজি আৰু চালাড এইবোৰ খাব, মাংসটো নাখায়। মাংস মই আৰু ভণ্টি খাম, সেইকাৰণে অলপ কমকৈ বনালোঁ। আৰু এয়া ৰঙা চাউলৰ ভাত মই অলপ ষ্টাইলত বাঢ়ি থৈছোঁ, এতিয়া খাম আৰু আমি। কেনেকুৱা হৈছে মাংসটো? খাইছে আৰু খাই চোৱা নাই। ভাল হৈছে, অলৱেজ গুড, সদায় টেষ্টি। ইমান মূৰত খাইছোঁ। মোৰতো অলমষ্ট শেষে আৰু খাব খোৱা।